আজি একদম মানে বেলেগ এটা কেছ হৈছে আমাৰ ঘৰত। হাঁহুনে কান্দোনে জমনি বুলি ক'ম নে টেনশ্যনৰ বুলি ক'ম। আবেলি 7:30মান বজাতে মা ওলাই গ'ল অকণমান ক'ৰবালৈ। ঘৰত মই গুটু আৰু ভণ্টি অকলে আছিলোঁ কাৰণে ভাবিলোঁ তলাটো লগাই থওঁ, সন্ধিয়া বৰষুণৰ বতৰ, আজিকালি যি চুৰ আহে। তলা মাৰি চাবিটো মই ছাইডৰ চোফা এখনতে থ'লোঁ, কিন্তু চাবিটো এতিয়া নাই। আৰু তাত আমাৰ দুটা চাবি থাকে, এটা বাথৰুমৰ চাবি, এটা আমাৰ ঘৰৰ চাবি। বাথৰুমৰ চাবিটো তলতে পৰি আছে আৰু আমাৰ চাবিটো নাই এতিয়া। 2 ঘণ্টা ধৰি 9টা বাজিলেহে আমি বিচাৰি গোটেই ঘৰ চালোঁ, চাবিটো নাই। এতিয়া উপায় নাপায় দা দি ভাঙিব চেষ্টা কৰিছোঁ চাবিটো, চাওঁ ভাঙিব পাৰোঁ নে নোৱাৰোঁ। এয়া মায়ে মাংস আনিছে, গ্ৰিলৰ ফুটা দি পাৰ কৰি লৈছোঁ। তলাৰ চাবিটো ক'ত থ'লোঁ নাজানো, হেৰাই গ'ল। মোৰ নকৰিবা তুমি, যা। ভূত ফিল হৈছে, যাই বোলে হাগিব লাগিছে, বন্ধ কৰি আছে। নাজানো কি কৰিম এতিয়া, ট্ৰাই কৰিব আকৌ। গড্ৰেজৰ চাবি মানে এয়া হয় নেকি? এছিল অকণমান গতি নাই আমাৰ আজি। মই নিজে হেৰাই ল'লোঁ চাবিটো ক'ত থ'লোঁ। 2 ঘণ্টা ধৰি বিচাৰিছোঁ গোটেই ঘৰখনত নাই। এনেকৈ নকৰে মানুহ, ইয়াত মাৰিব দিছে। যদি সৰু পালা চুৰটো হ'লোহেঁতেন, তলা ভাঙা প্ৰেক্টিছ হ'লে, জিন্দেগীত তলা ভাঙি পোৱা নাই। কি কৰিম এতিয়া, মাও ঘৰৰ বাহিৰত আছে, মাও হেল্প কৰিবলৈ। আমাৰ 3টাৰ গতি নোহোৱা হৈ যায়। একদম মাৰি আছো তুমি বা অৱশেষত তলা ওলাই গ'ল।